আৰু আপোনালোকে যে মোক কৈ থাকে আমাৰ আমি থকা জেগাখিনি দেখুৱাবলৈ, সেইকাৰণে মই ভাবিছোঁ আজি আপোনালোকক আমাৰ এই জেগাখিনি টুৰ দি দিওঁ। গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আপোনালোকে মোক বহুতে কৈ থাকে মই মানে ডেইলি ব্লগৰ কথা, তাৰপিছত মই ভাবিছোঁ এতিয়াৰ পৰা হয়তো ষ্টাৰ্ট কৰিম ডেইলি ব্লগ কৰিবলৈ। ডেইলি নহ'লেও মানে ট্ৰাই কৰিম আৰু কৰিবলৈ। আৰু সেইকাৰণে আজি ফাৰ্ষ্ট হ'ব, তাৰে মানে কামটো আৰম্ভ কৰাৰ আজি ফাৰ্ষ্ট ডে। আৰু এতিয়া মই লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্টত কি আছে জানেনে? এয়া মানে মই অ'টছ আৰু চিয়া চিডছ ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। আৰু এতিয়া ইয়াতে গাখীৰ, কল, তাৰপিছত আম কাটি লৈছোঁ আৰু অকণমান মৌ দি লৈছোঁ। তাৰপিছত এতিয়া এইখিনি খাম। আৰু আজি মই দিনটো কি কৰোঁ, কি হৈ থাকে চব আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। এইটো এয়াই খাব লৈছোঁ এতিয়া। এইটো বহুত হেল্ডি হয়। মোৰ খাই পেলাই হৈ গ'ল, কিন্তু বাহিৰত কাম এটা কৰিম বুলি ভাবি আছিলোঁ আৰু ৰ'দ দিয়াৰ কাৰণে বহুত ফূৰ্তিও লাগি আছিলে। কিন্তু চাওকচোন এতিয়া বতৰটো কি হৈ গ'ল। এয়া বতৰটো এতিয়া একদম বহুত বেয়াকৈ আহিলে। নাজানো মই যিটো কাম কৰিম ভাবি আছিলোঁ কৰিব পাৰিম নে নাই। আৰু এই যে গ্ৰীণ কাগজখন দেখিছে, এইখন মোক সেইদিনাখন নেইবাৰ এজনীয়ে দি থৈ গৈছে। আমাৰ যিঘৰ মানে ৰাইটত নেইবাৰ হয়, মই তাতে কিবা কাটি আছিলোঁ। তাৰপিছত কাটি থাকোঁতে মোক আহি পেলাই দি থৈ গৈছে আৰু ইয়াতে ফোন নম্বৰটো লিখি দিছে। কৈছে কিবা হেল্প লাগিলে বা কিবা হেৰি হ'লে ক'ব দিছে। তাৰপিছত আহি পেলাই মই বাৰু মেছেজ কৰিলোঁ তেওঁ হোৱাটছআপ নম্বৰটো। ভাল লাগিলে, মই গম পোৱা নাছিলোঁ মানে এনেকৈ মানুহ যে আহিব, আৰু তেওঁলোক আমেৰিকান হয়, তো ভাল লাগিলে তেওঁলোকে নিজে আহি যে চিনাকি হ'ব খুজিছে। আৰু মই কালি এটা বস্তু এটা বনাইছোঁ। বস্তুটো কি জানেনে? এইটো মই মাৰ্কাৰ আৰু ব্লেক কালাৰ জেল পেনেদি বনাইছোঁ। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন। মই এবাৰ ফ্ৰণ্ট মানে বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এইখন মই যিটো কাম কৰিম বুলি ভাবিছিলোঁ নহ'ব আৰু বেয়া লাগিছে। বহুত দিনৰ পৰা কৰিম ভাবি আছোঁ, কৰাই হোৱা নাই। বাহিৰত বহুত বতাহ দিছে আৰু বিজুলীও মাৰি আছে। ভিতৰত অহাই ভাল। দিনতে পূৰা লাইট জ্বলাবলগীয়া অৱস্থা। ইমান বেয়াকৈ আহিছে নহয় বৰষুণটো, বহুত বেয়াকৈ আহিছে। সেইকাৰণে ভাবিছোঁ হেৰিয়ে কৰি লওঁ, বাহিৰৰ কামটোতো নহ'লে এই মানে ইয়াতে ড্ৰায়াৰত বস্তু আছিলে, কাপোৰ আছিলে, সেই কাপোৰখিনিয়ে উলিয়াই মেলি জাপি থওঁ। এইফালে মই বেকয়াৰ্ডটো দেখুৱাই দিছোঁ ৰ'বা, আমাৰ বেডৰুমৰ পৰা কি চবতে লাইট জ্বলাব লাগিব এতিয়া। ইয়াতে লাইট জ্বলাইছোঁ। তাৰপৰা আৰু এইফালে মই ইয়াতে এনেকৈ এখন গ্লাছখন থ'লোঁ, গ্লাছ। তাৰপিছত এই গ্লাছখন আছিলেই বাৰু, আমি এখন গ্লাছ ল'ম ভাবি আছিলোঁ, কিন্তু এইখন আছিলেই। সেইকাৰণে এতিয়াৰ কাৰণে এইখনেই থৈ দিছোঁ। কাপোৰ ওলোৱা হোৱাৰ পিছত সদায় এইখন ইয়াতে চাফা কৰি থ'বলৈ দিয়া আছে। ক্লিন বিফৰ ইচ ইউজ বুলি লিখা আছে, তো এইখন মই ক্লিন কৰোঁ। ইয়াতে একো নাই, এনেকৈ এইখন ক্লিন কৰিলে হৈ যায়। এবাৰ বাহিৰৰ পৰা পটককৈ চাই আহোঁ, ৰীল এটা বনাব পাৰি নেকি বৰষুণৰ। আৰু এইটো আমাৰ জিতেন্দ্ৰৰ কাম, সেইটো পূৰা কামত ব্যস্ত। আৰু ই নহয় কি কৰিছে, তলত আনি কাপোৰ থৈ দিছে। চাওকচোন, এই ৰুমটো ইমান ধুনীয়া অফিচ ৰুমটো আছিলে, গোটেই লেতেৰা কৰি পেলাইছে। এনেকৈ কাপোৰ, তোমাৰ কথা বেয়াকৈ কৈ আছোঁ। তুমি যে চোৱা না কেনেকুৱা দেখা হৈছে ভিডিঅ'তটো, এতিয়া চব মানুহে গম পাই গ'ল যে তুমি কিমান লেতেৰা মানুহ। লাজো যে নাই, এয়া নহয় চব ইমান ধুনীয়া কাপোৰ হেৰিত একদম মানে পূৰা লেতেৰা কৰি থৈ দিয়ে। বাহ বাহ। আৰু বাপৰে বুবু চোৱা, মা কেনেকুৱা বৰষুণ আহিছে এয়া চাওক। এতিয়া ব'লক এইফালে লৈ যাম। মই ইমানো জোৰকৈ আহিব বুলি ভবা নাছিলোঁ, বহুত জোৰকৈ আহিছে। বাপৰে মা, গোটেইখন তিতি যাব। আজি মোৰ প্লেন বৰবাদ কৰিবলৈ বৰষুণটো এনেকৈ আহিছে, কি কম।
আৰু এতিয়া আকৌ যাওঁ আকৌ কামত লাগো আৰু মোৰ কাপোৰ জাপি হৈ গ'ল পুৰা জাগাত য'ত যি থ'ব লাগে জাগাই জাগাই বস্তুবিলাক থৈ আহিলোঁ বেড কভাৰ টাৱেল য'ত য'ত লাগে সেইবিলাক সেইফালে থওঁ সেইটো ক্ল'জেটত তো তাতে থৈ আহিলোঁ আৰু মই বস্তু এটা কিনিছিলোঁ এইটো হৈছে এইবিলাক যে হেণ্ডবেগবিলাক থৈ দিবলৈ মানে মোৰ বেগবিলাক এনেই য'তে ত'তে মই পেলাই থ'ব লগা হৈছে তো এনেকুৱা এটা কিনিছিলোঁ এইটো ভাবিছোঁ আজি এইটো লগাই দিওঁ এইটো মই ক'ত লগাওঁ চাব লাগিব ইমান ট্ৰলি চলি ইমান আছে নহয় জাগা উলিয়াব লাগিব ইয়াৰ মাজত ৰ'ব আগতে মই জাগাটো উলিয়াই লওঁ তাৰপিছত দেখাই আছোঁ ক'ত লগালোঁ ইয়াতে এনেকৈ লগাই দিলোঁ মই এতিয়া এনেকৈ পৰি আছিলে অ'ত ত'ত চাওঁ এতিয়া মই কিমানটো ভাল কৰিব পাৰোঁ এইটোত সোমাই মই এইখিনিত থৈ দিলোঁ গোটেইকেইটা এইয়া চব থৈ দিছোঁ মোৰ তাত যিমান বেগ আছিলে চব পটককৈ লাগিলে উলিয়াই লৈ যাবলৈ সহজ হ'ব তাৰপিছত বাকী আৰু দুটা আছিলে সেই দুটা মই ইয়াতে থৈছোঁ এইকেইটাৰ অলৰেডি কভাৰ আছে কাৰণে ইমান কথা নাই আমি এতিয়া চাহ খাব লৈছোঁ জিতেন্দ্ৰক দি থৈ আহিলোঁ জিতেন্দ্ৰৰ ওচৰৰ পৰা মই এই পতাকাখন লৈ আহিলোঁ এইখন আমি যোৱাবাৰ 15 আগষ্টত ইয়াতে ফ্লেগ হোষ্টিং হৈছিলে তাৰপিছত আমি তাতে গৈছিলোঁ যে সেই তেতিয়া আনিছিলোঁ মই আৰু সি মানে তাৰ ওচৰত যি বস্তু থাকিলেও হয় পেনেদি লিখি থাকিব নহয় কামুৰি থাকিব কিবা কিবি কৰি থাকিব ইয়াতেও চাগে কামুৰিছে নেকি যি বস্তু থাকে নাজানো আৰু যদি একো বস্তু নাপায় তেতিয়াহ'লে নিজৰ টি চাৰ্টটোকে এনেকৈ কামুৰি থাকিব মানে কিবা যদি চিন্তা কৰি থাকে হয়তো কিবা এটা হাতত লাগে নেকি বা মুখত লাগে নেকি কৰি থাকিবলৈ নাজানো মই আৰু এইবাৰ যে গভমেণ্টে কৰিছে যে চবৰে ঘৰতে মানে তিৰংগা হ'ব লাগিব ফ্লেগ থাকিব লাগিব তো সেইটো কথা বহুত ভাল লাগিছে মোৰ মই কৈয়ে থাকোঁ ইয়াতে যেতিয়া ঘৰবিলাকৰ সন্মুখেদি যাওঁ ঘৰৰ সন্মুখত একদম মানুহবিলাকে নিজৰ পতাকাখন থৈ দিব US মানে পতাকাখন একদম ধুনীয়াকৈ ঘৰৰ সন্মুখত লগাই পেলাই থৈ দিয়ে আৰু ডাঙৰ ডাঙৰকৈ থয় সৰুকৈ নথয় ডাঙৰ ডাঙৰকৈ থয় বহুত মজা লাগে দেখি পেলাই আৰু এতিয়া ময়ো চাহ খাম আৰু মানে মোৰ কিবা এটা কৰিবলৈ মন গৈ আছে কি জানো হৈছে কেইদিনমানৰ পৰা মানে মোৰ আৰ্ট বা এনেকুৱা কিবা এটা মানে কালাৰ চালাৰ কৰা বস্তু কৰিব মন গৈ আছে তো কালি সেইখন কৰিলোঁ আজিও সেইকাৰণে উলিয়াই লৈছোঁ এয়া কালাৰ তাৰপিছত এয়া কিবা এটা এনেকৈ কালাৰ কৰি এখন থৈ দিলোঁ এইবিলাক এনেকৈ এতিয়া ভাবিছোঁ অকণমান কৰিম এইখন কি কৰিব গৈ আছোঁ নাজানো যি মনত আহে তাকে কৰি দিম এয়া মই মানে আৰ্ট কৰি আছে এতিয়া কিবা এটা কৰিছোঁ আৰু নাজানো কি হয় বহুত দিন নহয় বহুত বছৰ মূৰত ৱাটাৰ কালাৰত হাত লগাইছোঁ আৰু এইটো সেইদিনাখন লৈ আহিছিলোঁ এই কালাৰটো মানে অৰ্ডাৰ কৰিছিলোঁ এমাজনৰ পৰা তো চাওঁ কি হয় এইখন দেখালা নাই সেইখন দেখাইছোঁ অ'কে দিয়া কৰা মোৰ কাম অলপ শেষ কৰিছোঁ আকৌ কাম কৰিব লাগিব চাগে এতিয়া বাজিল কেইটা 6টামান বাজিল 6:20 হ'ল তাৰপিছত এই আৰু তাৰপিছত এইটো কৰি পেলাই ময়ো যাম গা চা ধুব লাগিব গা ধুৱাই নাই এতিয়ালৈকে আৰু যে আমাৰ বেডৰুমৰ ক্লজেটত মই এটা নতুন কাম কৰিছোঁ চাবা অ'কে চাই আছোঁ বাৰু কি কৰিছা ড্ৰয়িংটো কৰিলোঁ অলপ আৰু অলপ বাকী আছে তাৰপিছত এতিয়া আমি মানে ইভিনিং ৱাক বুলিও ক'ব নোৱাৰি মেইল বক্সত গৈ আছোঁ আমাৰ ঘৰৰ পৰা মানে মেইল বক্সটো অলপমান দূৰ হয় তো হেৰি ভাবিছোঁ খোজকাঢ়িয়ে যাওঁ কেতিয়াবা কাৰ লৈও যাওঁ কিন্তু আজি ভাবিছোঁ ইমান ধুনীয়া হৈ আছে বতৰটো বৰষুণ চৰষুণ দি উঠিছে পূৰা একদম মানে ঠাণ্ডা হৈ আছে একদম ধুনীয়া হৈ আছে তো আজি খোজেই কাঢ়োঁ আৰু এতিয়া মেইল বক্সতো যাম আৰু লগতে খোজকাঢ়া হ'ব দুটা কাম যি মানে এইটো নিব আহিব মানে কালি আহিব কিন্তু মানুহবিলাকে ৰাতিতে উলিয়াই থৈ দিয়ে এই ড্ৰেছটো এনেকৈ চবেই ঘৰৰ সন্মুখত থৈ দিয়ে আৰু বৰষুণ পৰি পেলাই ইয়াতে অলপমান কালাৰ হৈছে কালাৰটো মানে লেতেৰা লেতেৰা দেখা হৈছে পকাখন আৰু মই পতাকাৰ কথা কৈছিলোঁ যে এয়া চাওক এই মানুহ ঘৰে থৈ দিছে বহুতে থৈ দিয়ে ইয়াতে কিবা ধোঁৱা হৈ আছে ন বুবু আগৰ ফালে কিন্তু ইমান ধুনীয়া লাগিছে দেখিব আপোনালোকে মোক আমাৰ নেইবাৰহুডটো দেখাব কয় নহয় আহক আজি মই আপোনালোকৰ নেইবাৰহুড দিম বহুত চাফা কৰি ৰাখিছে ন চব এইটো ফুটপাথ
এটা মানুহ দেখা নাপায় ইয়াতে আমাৰ জিতেন্দ্ৰ সেইটোৱেতো এটা মানুহ এটাও দেখা নাপায় চব মানুহ ভিতৰতে থাকে আৰু সোনকালে খাই পেলাই শুই যায় না আমাৰ নিচিনাটো আৰু ইমান ৰাতিকৈ কোনেও নাথাকে ৰাতিলৈকে আৰু মানুহবিলাকে ঘৰৰ সন্মুখটো বহুত ধুনীয়াকৈ থয় বহুত মানে একদম ফুল চুল থয় বহুত মজা কৰি থয় সেই মানুহ ঘৰৰ বেকয়াৰ্ড দিছোঁ এইখন আমেৰিকাৰ ফ্লেগ আমি যেতিয়া আহি আছোঁ জিতেন্দ্ৰ কি কি চাই আহি আছে জানেনে কাৰ লন কেনেকুৱা কাৰ লনখন কেনেকুৱা কাৰ লনত কি হৈছে কি নাই কি প্ৰব্লেম হৈছে আৰু এটা ডাঙৰ নহয় মানে আমি প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ এই যে ঘাঁহবিলাকত ইয়াতে বোলে ঘাঁহবিলাকত সাৰ দিব লাগে আমিতো গমেই নাপাওঁ আমাৰ তাতে দেখোন ঘাঁহ নিজেই হয় নিজেই যায় তাতে আকৌ বোলে সাৰ দিব লাগে কথাটো শুনি ইমান জমনি লাগিছিল তাৰপিছত সাৰ নিদিলে মানে মাজে মাজে অকণমান মৰি যোৱাৰ নিচিনা হয় মাজে মাজে মৰি গৈছে মই দেখুৱাম বাৰু কেনেকৈ হয় তো একদম মানে ধুনীয়া লন পাবলৈ হ'লে সাৰ চাৰ দি তাক মানে একদম মানে বেলেগ কৰিব লাগিব আৰু যেনেকৈ ফুল চুলৰ কেয়াৰ লওঁ তাতকৈ বেছিহে কেয়াৰ ল'ব লাগিব তাৰপিছত সেইকাৰণে আমি সাৰ দিয়া বাৰু সেইবিলাক ল'ব লাগিব মানে মান্থলি কিবা এনেকুৱা ছাবস্ক্ৰিপশ্যন কিবা কিবি থাকে সেইবিলাক কৰি ল'ব লাগিব আৰু এতিয়া আমি আহি পামেই আৰু এতিয়া আকাশখন আজি বহুত ধুনীয়া বৰষুণ চৰষুণ দি একদম চাৰিওফালে চাফা এই গছকেইডাল ডাঙৰ এইফালৰ মানে এইখিনি আগতেই বনাইছিলে আমাৰ পাৰ্টটো দেৰিকৈ বনোৱাৰ কাৰণে গছবিলাক সৰু এয়া চাওক এই গছবিলাক ডাঙৰ ডাঙৰ হৈ গৈছে সেইকাৰণে এইখিনি পুৰণা ঘৰ মানে আৰু এইখিনি ঘৰত এনেকৈ মেইল বক্স সন্মুখতে দিছিলে আগৰ ঘৰবিলাকত কিন্তু এতিয়া ঘৰবিলাকত মেইল বক্স সন্মুখত নিদিয়ে এই যে ক'লা এইটো দেখিছে এইটো মেইল বক্স হয় ইয়াতে মানে মেইলবিলাক চব দি থৈ যায় আৰু সি পাই গ'লোঁ আমাৰ মেইল বক্স এইটো ইয়াতে আমাৰ মেইলবিলাক থাকে তাৰপিছত এইখিনি এই বাচ্ছাই খেলাৰ কাৰণে এইখিনি বহুত সৰু কিয় জানো ইমান সৰুকৈ দিছে এই মস্ত নেইবাৰহুডৰ এই সৰু এৰিয়াখিনি কি প্লে এৰিয়াখিনি ইমান সৰু কিয় নাজানো আৰু এইফালে আছে চুইমিং পুল এইফালে আমি চুইমিং পুলত কেতিয়াও অহা নাই বাৰু কেতিয়াবা আহিম বুলি আশা ৰাখিছোঁ আৰু দিছে চাগে এসোপামান কাগজ কাম নহয় ফাল্টু ইয়াতে ফাল্টু বস্তুৱে বেছিকৈ আহে ঘৰ মেইল বক্সৰ পৰা তাৰপিছত এইফালে ধুনীয়াকৈ মই দেখাই দিওঁ এইয়া ইমান ধুনীয়া হৈছে জোনবাইটো আৰু সেইফালে দেখিছেনে একদম ধোঁৱা হৈছে ইয়াতে গছ বেছি যে সেইকাৰণে বৰষুণ দিয়াৰ পিছত একদম সেনেকৈ ধোঁৱা হৈ আছে এই আমাৰ ছাৰে পূৰা সোৱাদ লাগিছে কি মেইল আহিছে আৰু এইখন মোৰ আজি মই এইখন বনালোঁ এইখন কেনেকুৱা হৈছে আপোনালোকে ক'ব মোৰ এই দুইখনে কেনেকুৱা লাগিছে কোনখন বেছি ভাল লাগিছে তোমাৰ কোনখন ভাল লাগিছে এইখন আমি তাৰ পৰা অহাৰ পিছত কি মেইল আহিছে চালোঁ তাৰপিছত চাহ তাহ খালোঁ চাহ খাই পেলাই ভাত বহাই দিছোঁ ভাতো হ'ল আৰু চিকেন কাৰী আছিলে তো এতিয়া চিকেন কাৰী দিয়া হৈ যাব আৰু এইটো আমাৰ জেদিদা পূৰা একদম শুই পেলাই টিভি চাই আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে আহিছে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে যদি মোৰ ডেইলি ব্লগবিলাক মানে এইটো যদি ভাল পায় আৰু মই বনাই থাকিম সেইকাৰণে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব বাই বাই